শিক্ষকৰ কাম পাঠদান কৰা আমি পাঠদান কৰি আছোঁ আমি ডাটা অপাৰেটৰ সজাবলৈ ৰাজ্যৰ শিক্ষা বিভাগৰ শিক্ষামন্ত্ৰীগৰাকীয়ে চেষ্টা কৰিছে যদি শিক্ষামন্ত্ৰীগৰাকীয়ে ডাটা অপাৰেটৰ কৰিব বিচাৰিছে তেনেহ'লে শিক্ষকৰ সেৱা বিধি প্ৰস্তুত কৰক আৰু তাত লিখি দিয়ক শিক্ষকে পাঠদান কৰিব নালাগে পঢ়াব নালাগে ডাটা অপাৰেটৰ হ'লে হ'ল এইবোৰ কথা শিক্ষামন্ত্ৰী ডাঙৰীয়াই নতুনকৈ চিন্তা কৰক আৰু বিভাগৰ ব্যৰ্থতাটো ঢাকিবলৈ শিক্ষকক দোষ দিয়া কথা বন্ধ কৰক আমি এই কথাও কৈছোঁ যে তেখেতে এই কথা ৰাজহুৱাভাৱে সংবাদমেলত কৈছে যে শিক্ষকসকলক 300 টকাকৈ আমি 500 টকাকৈ আমি চাৰ্জ এলাউন্স দিওঁ বুলি কৈছে তেখেতে বিভাগটো বুজি উঠাই নাই হয় চাৰ্জ এলাউন্স দিয়ে প্ৰতিগৰাকী শিক্ষকক 300 টকাকৈ চাৰ্জ এলাউন্স দি আমাক কাম কৰাই থকা হৈছে কিন্তু অকল প্ৰাথমিক বিদ্যালয়ৰ শিক্ষককে নহয় ৰাজ্যৰ হাইস্কুল এমই স্কুল সকলো য'ত পদ আছে তাতো 300 টকা দিয়ে এতিয়া আমাৰ প্ৰশ্নটো হ'ল তেখেতে কথাই কথাই আইনৰ কথা কয় সেৱা বিধিৰ কথা কয় আমাক এই কথাটো স্পষ্ট কৰি দিয়কচোন কোনখন আইন মতে পদবিহীন পদত সেৱা কৰিবলৈ তেওঁলোকে নিযুক্তি দিয়ে য'ত পদেই নাই তাত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ দায়িত্ব দিবৰ কাৰণে কোনখন আইনে তেখেতক অনুমতি দিয়ে সেই কথাটো ৰাজহুৱা কৰকচোন আৰু যেহেতু দায়িত্ব বানচৰ প্ৰসংগৰে তেওঁ এই বিষয়টো এৰিব খুজিছে সেইবাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে অহা জুলাই মাহৰ পৰা আমাৰ ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলে কোনো কাৰণতে দায়িত্ব বানচৰ নামত দিয়া 300 টকীয়া দায়িত্ব বানচ প্ৰত্যাখ্যান কৰিব আৰু তাক প্ৰত্যাখ্যান কৰি ইয়াক প্ৰতিবাদ হিচাপে ব্যৱহাৰ কৰিব তাৰ পিছতো যদি শিক্ষা বিভাগৰ গা নলৰে তেনেহ'লে শৈক্ষিক দিশৰ ক্ষতি হোৱা আন্দোলনৰ কাৰ্যসূচী ল'লে শিক্ষামন্ত্ৰী জগৰীয়া হ'ব